हेलो दोस्तों की खबर আপোনালোকৰ সবে ভালে আছে চাগে মই আজি এটা ইউটিউব সেটিংৰ বিষয়ে ভিডিও বনালো ইউটিউব সেটিংৰ বিষয়ে ভিডিও বনোৱাৰ কাৰণ হ'ল এটাই আপোনালোকে যদি মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেন্ট কৰিব আৰু নাপাহৰিব প্লিজ সাবস্ক্ৰাইব কৰিব ইউটিউব সেটিং হ'ল এলাও এম্বেডিং কি বস্তু আপোনালোকে যদি নাজানে ভিডিওটো শেষলৈকে চাই থাকক আৰু স্ক্ৰিপ্ট নকৰাকৈ স্ক্ৰিপ্ট কৰিলে একো বুজি নাপাব প্লিজ চাই থাকক সাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ তেন্তে আজি ভিডিওটো আৰম্ভ কৰো আহক हेलो गाइस मैं याते मोर चैनल तो मैंने सर्च करी रखाइছো मैं ऑलरेडी सर्च करके मैं याते शेयर बटन करके ধলক মই এটা কাৰোবাক WhatsApp शेयर কৰিম আৰু মোৰ ভিডিও লিংক তো মই ইয়াতে কপি কৰিব পাৰে WhatsApp তে আহিলো মই ডাইৰেক্ট মই ইয়াতে কাৰোবাক চিমল নেটো ইয়াকে দিম মই ইয়াক দিলো এটা মোৰ কপি কৰি আনা ভিডিওটো আপোনালোকে ইউটিউবৰ পৰা আপোনাৰ চেনেলটো কপি কৰি আনিকে ভিডিও যদি কাৰোবাক WhatsAppত শেয়াৰ কৰিছা তেন্তে আপুনি ভিউ পোৱা নাই সেইবোৰ ভিউ মই ইয়াতে শেয়াৰ কৰি আনিকে কাৰোবাক দিম তাহি চাব কিন্তু মই ইয়াতে প্লে হৈছে মই তাইক দিছিলো তাই ঠান মই নিজে প্লে কৰিছো তাক শেয়াৰ কৰা ভিডিওটো তা মই শেয়াৰ কৰি দিছো ইয়াতে কন্ট্ৰোল ইউটিউব এটা শেয়াৰ কৰিম এতিয়া শেয়াৰ কৰিকে এইটো মই ক্লিক কৰিম এইটো এনেকুৱা আহি যায় ইন্টাৰফেস এইটো আহাৰ পিছতে মই এইটো ভিডিওটো শো হোৱা লাগে মই এইটো ভিউটো নাপাও আপোনালোকে পুৰা কমপ্লিট ওয়াচ টাইম কৰক লাগিছে মই ভিউ নাপাম এইটো আপুনি কি কৰিব বুইছ আপুনি এটা ইউটিউব ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব লাগিব আপোনালোকক দেখাই আছো ৰব মই এইটো এটা অলৰেডি কৰি থৈ দিয়া আছে এলাও এম্বেডিং কৰি থৈ দিয়া আছে এটো হল মু এলাও এম্বেডিং কৰি থৈ দিয়া কাৰণে মই এটো ডাইৰেক্ট ওপেন হয় ইউটিউবত আহি যাব এনেকুৱা ইউটিউবত আহি গল আপুনি এটো যদি কৰি থৈ তেন্তে আপুনি কাৰোবাক শেয়াৰ কৰা ভিডিও ডাইৰেক্ট আহি যাব মই এটা আপোনাক দেখাই দি আছো ৰবা মই এটা ক্ৰম ব্ৰাউজাৰ ওপেন কৰিম ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ লগে লগে ইউটিউব ষ্টুডিও কে সাৰ্চ কৰিব আপুনি মই এটা সাৰ্চ কৰিকে দেখাই দি আছো ইউটিউব ডেস্কটপ বুলি হ'ব মোৰ ডেস্কটপ কৈ আহিছে ডেস্কটপ সাৰ্চ কৰিলো সাইনি প্ৰথম নম্বৰতে আছে হেতুতে ক্লিক কৰিব মোৰ আহি গল চেনেলটো আহাৰ লগে লগে মোৰ ইয়াতে তলত 2 নম্বৰ লেফট সাইডে 2 নম্বৰ ইয়াতে ক্লিক কৰিব ইটোত ক্লিক কৰিব মই ৰেড চিন দেখাইছিলো তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব ইন্টাৰফেস আহাৰ লগে আপুনি কোন যিকোনো ভিডিও পুৰ সব ভিডিও কো কৰিব পাৰিব মই এটা ভিডিও কৰি দেখাই আছো আপোনালোকক মই কৰা নাই আগত কৰা নাই এতিয়া কৰি আছো আস্তে কৈ মই ইয়াতে আহিলো ইয়াতে peneta.com দেখি আছে না peneta হে পেনটোত ক্লিক কৰিব পেনটো ক্লিক কৰাৰ লগে লগে এনেকুৱা আহি যাব অহাৰ লগে লগে আপুনি স্ক্ৰল কৰি থাকিব নিশ্চয় প্ৰত্যেকটো ভিডিওতে এটো টিপছটো হাতাই দিব স্ক্ৰল কৰি চাও শো মোৰ মই ইয়াতে আহিলো তলত আহি আছো মোৰ টেক্সট লিখা আছে এইবোৰ তলত আহি আছো স্ক্ৰল কৰি থাকিব স্ক্ৰল এন্তে আৰু এইটো পাই গলে এলাও এম্বেডিং আছে না এইটো ক্লিক কৰিকে এইটো দেখিছানে আপোনালোকে এইটো হাতাই দিব মই ইয়াতে হাতাই দিম এইটো হাতাই দিয়াৰ লগে লগে হাতাই আছো হাতালো ইয়াতে সেভ কৰি অপচন আহিলে সেভ কৰি দিলে আপুনি যিকোনো কাৰোবাক শেয়াৰ কৰা ভিডিওটো আপোনাক ইউটিউবত ডাইৰেক্ট লৈ আহিব আপুনি যেতিয়া ভিউ লাইক কমেন্ট পাব আপুনি যদি এইটো এনেকৈ থাকাকে যদি শেয়াৰ কৰে আপুনি ভিউ নাপায় আপুনি হাজাৰ লাখ জনক শেয়াৰ কৰা আপুনি ভিউ আপোনাৰ তাত এই ভিউটো নাপাব আপুনি আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ জলদিকৈ সাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো অলত ৰাখক আজিলৈ ভিডিওটো ইমানতে সামৰিছো ভাল লাগিছে তে লাইক এটা দিব আজিলৈ বাই বাই Press the bell icon on the YouTube app and never miss another update.